চাক আজি চৰকাৰ 5 বছৰ হল ইটো ৰাস্তাত বহুত বছৰৰ পৰাই ৰাজনীতি হল হোৱাৰ পাছত ৰাইজে ইমান অসুবিধাত কষ্ট কৰি ফেলে আপডাউন কৰি আছে বহুত পৰিয়াল আপডাউন কৰে ইটো ৰাস্তা দি আপোনালোকে তাৰ পিছত আমাৰ সমাজকৰ্মী এজন তামুলপুৰৰ জ্যোতিষ গায়ং দাদাক মই মামা হয় তেখেতক কলো অলপ ৰাইজে অসুবিধা হৈ আছে চেন কেবল অলপ ফেলে দিব লাগে তেখেতে সেই হিচাপে ৰাস্তাটোত চেন কেবল অলপ কোৱাৰ লগে লগে ফেলে দিলাক আৰু দুই একজন ব্যক্তিক কৈছিলো কোৱাৰ লগে লগে ফেলে দিলাক ৰাইজৰ অসুবিধাটো আজি মোটামুটি আপোনাৰ বিটিআৰত চৰকাৰ ইপিপিএল চলি আছে ইপিপিএলে বহুতবাৰ প্ৰমোদ বড়ো এইটো ৰাস্তা দি আপডাউন কৰি গৈছে বলে বহুতবাৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে ৰাইজে হিন্দি কাম আজি আমাক দুখ মনাই কৈছে কোৱাৰ কাৰণে আমি হিন্দি কাম কৰাৰ কাৰণে কৃষক মুক্তি ছাত্ৰ মুক্তি আমি হিন্দি ৰাইজক লৈ ফেলে কাম হিন্দি কৰাৰ কাৰণে ৰাইজৰ সহযোগত কাম হিন্দি কৰা হৈছে শিলবালি আমাৰ একদম এইটো যেটো আপোনালোকে চাই আছে হিন্দি ৰাস্তা হিন্দি গোটা হিন্দি বকা হৈছে গাঁও উত্তৰ আমাৰ ডঙৰপাৰ চুপা বড় চুপা জাগা হিন্দি উত্তৰ গান্ধীবাৰী চুপা দুটা চুপা আছে লগতে ধনপাৰা মানুহ আহে আপডাউন কৰে 3টা চুপাৰ মানুহ আপডাউন কৰি থাকে ইটো ৰাস্তা দি আজি চৰকাৰে নৰাৰ কাৰণে আমি চৰকাৰক আঙুলি দিবা খুজিছো প্ৰমোদ বড়ো ডাঙৰীয়াক পাৱাৰ থাকাতে ইটো ৰাস্তা বনাই দে পাৱাৰ নোহোৱাৰ পাছতো কাম কৰিম বুলি আহিব নোৱাৰে কাম जितान पावर थाका काम करबा लागे जिखिनति आमार लोकल लिडार আছে लोकल लिडारे चिफ सारक कबा लागे काम हिंति आमार करबा लागे राइजर लोकल लिडारे जदि कबाय नरे काम करपाय काम हबो लोकल लिडार थाकी तो लाभ নাই না लोकल लिडारे जदि जिखिनति काम करबा लागे लोकल लिडारे जदि कय चिफ सारक काम हिंति आमी करबो বুলি आशा বেজি মোটামুটি আপনার মোটামুটি 200 মান পৰিয়াল আছে বেছি আছে বলে 200 মান মানুহ আছে प्रमोद बड़ो डांगरियाक एटाই दाबी जनाब पारो तेखेतर इटु गयबारी निजा समष्टि तेखेते बहुत डेभलपमेन्ट होआ बुली কৈ আছে इटु काम जदि आमाक करि दे राइजे बहुत आशीर्वाद पाबो राइजर फाলৰ পৰা আমাৰ दाबी इटुৱে থাকিল আৰু দিমান মুক্তি আৰু ছাত্ৰ মুক্তিয়ে যৌথভাৱে এই উত্তৰ গান্ধীবাৰীৰ ডঙাৰপাৰা চুপাত আমি মিলিতভাৱে ৰাইজৰ সহযোগত এই ৰাস্তাটো আমি নিৰ্মাণ কৰিবলৈ ওলাইছো এই যেটো ৰাস্তা চৰকাৰে কৰিব লাগিছিল নিৰ্মাণ কিন্তু চৰকাৰে এতিয়ালৈকে মানে হাত দিয়া নাই হেহে ৰাইজে অতিষ্ঠ হৈছে এই ৰাস্তাটোদি অহা যোৱা কৰাত মানে বৰষুণ পৰিলে এই ৰাস্তাটোদি অহা যোৱা কৰা ইমান কঠিন হয় যে স্কুলৰ লৰা ছোৱালী বিলাক স্কুলত যোৱাত অসুবিধা বহুখিনি অসুবিধা আহি পৰে অকল এইখন গাঁৱৰ মানুহে অহা যোৱা নকৰে আৰু বেলেগ তামুলপুৰ অঞ্চলৰ মানুহ এই ৰাস্তাটোদি অহা যোৱা কৰে আৰু এই ইয়াত দুটা চুপা আছে আৰু এই দুটা চুপা হল দুটা চুপাত মুঠ 200 ঘৰ মান মানুহ আছে এইটো আসলতে চৰকাৰে মানে চকু দিব লাগিছিল কিন্তু যেটো বস্তু চৰকাৰে দিব লাগিছিল সেইটো বস্তু চৰকাৰে দিয়া নাই এহে ৰাইজে চৰকাৰক নৰখি কিনে ৰাইজে নিজেই মানে কামটো হাতত চৰকাৰক এইটোৱে আহ্বান জনাও যে প্ৰমোদ বড়ো চৰকাৰে কয় যে পৰিৱৰ্তন দৰকাৰ মানে পৰিৱৰ্তন চৰকাৰ কিন্তু তেখেতে জানো কিবা পৰিৱৰ্তন কৰিলে তেখেতে কৈছিল যে বিটিআৰখন সুইজাৰল্যান্ড বনাব কিন্তু কিবা জানো সুইজাৰল্যান্ড হল আমি ডেভেলপমেন্ট দেখিছো কিন্তু ডেভেলপমেন্টত কি হৈছে গোটেইখিনি দুৰ্নীতি আমি আমাৰ তাতে দলং পাৰো তাতে উলুবাৰী আৰু নতুন যেটো হাউলিৰ সংযোগে এটা মানে দলং বনালে সেইখন দলং কিমান দিন তিস্তি থাকিলে এবছৰ তিস্তি নাথাকিলে গোটেইখিনি দুৰ্নীতি প্ৰমোদ বড়ো চৰকাৰে আসলতে দুৰ্নীতি ৰোধ কৰিব পৰা নাই দুৰ্নীতি বঢ়াই আছে এই কাৰণে আমি চৰকাৰক এইটোই দাবী জনাও যে দুৰ্নীতি ৰোধ কৰিব লাগে আৰু স্বচ্ছ আৰু নিকাভাৱে কামবিলাক কৰিব লাগে আৰু আমি ডেভেলপমেন্ট বিচাৰো এইটোৱে আমাৰ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আমাৰ এই উত্তৰ গান্ধীবাৰী ডংপাৰা শিবুৰী আৰু বড় শিবুৰী ধোটা শিবুৰী লগ লাগি এই ৰাস্তাটো বহুত বছৰ হ'ল আমি বা মেৰামতি কৰি আছো পৰিশ্ৰম কৰি কোদাল মাৰি বান্ধি আছো ৰাইজক বা জনপ্ৰতিনিধিবিলাক প্ৰতিকে কৈ আছো প্ৰমোদ বড়ো বুলি অকল নকওঁ যিমান চৰকাৰ নহওক আমি এমএলএ মন্ত্ৰীবিলাক আমাৰ এফালে দিয়া আহে এটা আহি মানে তেওঁলোকক আমি সন্মান জনাওঁ গামোচা দিওঁ হা এনেকৈ বহুত আমাক কয় যে ৰাস্তাটো এইবাৰ হ'ব আমাক ভোটটো দিব আমি আৰু সেইমতে কামবিলাক কৰি আছো কিন্তু আমাক আজিলৈকে এই ৰাস্তাটো বনাই দিয়া নাই আমাৰ এই দুটা চুবুৰীৰ কিমান